নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ' প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি আহিছোঁ আমাৰ তৃতীয়টো পাৰ্টলৈকে। ভাৰতৰ নদী আৰু হ্ৰদসমূহৰ ওপৰত আমি আলোচনা কৰিছিলোঁ। চ' আজি ফাৰ্ষ্ট কুৱেশ্যনলৈ আহিছোঁ। এতিয়া ইয়াত দিছে, কেনেল ইৰিগেশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট ইন দ্য নৰ্থাৰ্ণ প্লেইন অফ ইণ্ডিয়া বিকজ। চ' উত্তৰ ভাৰতৰ যিটো প্লেইন এৰিয়া আছে তাত যিবোৰ নলা আছে বা কেনেল আছে, তাত যিটো ইৰিগেশ্যন প্ৰক্ৰিয়া আছে সেইটো বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণ সুধিছে। তলত অপশ্যন দিছে 4টা। ফাৰ্ষ্ট দিছে দ্য ছইল ইজ পৰাছ, ছেকেণ্ড দিছে দ্য লেভেল অফ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ ইজ হাই, থাৰ্ড দিছে দ্য চ'ৰ্চ অফ কেনেল আৰ পেৰিনিয়েল ৰিভাৰ, আৰু ফ'ৰ্থ দিছে দ্য ৰিজন ইজ ডেন্সলি পপুলেটেড। চ' ইয়াৰ এনচাৰটো হ'ব দ্য চ'ৰ্চ অফ কেনেল আৰ পেৰিনিয়েল ৰিভাৰ। চাইছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। ইয়াত দিছে, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ ইণ্ডিয়াছ ৰিভাৰ অফ চৰো। চ' তলত কোনটো ৰিভাৰক বা কোনটো নদীক ইণ্ডিয়াৰ ৰিভাৰ অফ চৰো বুলি কোৱা হয়? চ' ইয়াত অপশ্যন দিছে 4টা। প্ৰথম দিছে হুগলী, ছেকেণ্ড দিছে দামোদৰ, থাৰ্ড দিছে ঘগ্ৰা, আৰু ফ'ৰ্থ দিছে কোচি। চ' ইয়াৰ এনচাৰ হ'ব কোচি ৰিভাৰ, নাম্বাৰ ডি। চ' আমি কোচি ৰিভাৰক ৰিভাৰ অফ চৰো বুলি জানো ভাৰতৰ। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। দ্য হায়েষ্ট ৱাটাৰফল ইন ইণ্ডিয়া ইজ। চ' আমাৰ যিটো ভাৰতৰ সকলোতকৈ উচ্চ ৱাটাৰফল আছে সেই ৱাটাৰফলটো কোনটো? ইয়াতে অপশ্যন দিছে 4টা। প্ৰথম দিছে শিৱসুন্দৰম, বি দিছে যোগ, চি দিছে কাউণ্টালাম, আৰু ডি দিছে হগেনাকাল। চ' এই 4টাৰ ভিতৰত সকলোতকৈ উচ্চতাত থকা যিটো আমাৰ ৱাটাৰফল আছে ভাৰতৰ সেইটো হ'ল যোগ, নাম্বাৰ বি। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। দ্য শিৱসুন্দৰম ফলছ ইজ অন। চ' শিৱসুন্দৰম ক'ত হেৰি কৰে সুধিছে, কোনটো নদীৰ পৰে? চ' ইয়াত প্ৰথমতে দিছে অপশ্যন কাবেৰী, দ্বিতীয়তে দিছে সুবৰ্ণৰেখা, তৃতীয়তে দিছে ইন্দ্ৰাৱতী, আৰু চতুৰ্থতে দিছে ইয়াৰ এটাও নহয়। চ' আচলতে যিটো শিৱসুন্দৰম যিটো ৱাটাৰফলছ আছে সেই ফলছটো কাবেৰী নদীত পৰে। চ' এনচাৰ হ'ব কাবেৰী। আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে। দ্য ভাকৰা নাগৰা মাল্টিপাৰ্পাছ প্ৰজেক্ট ইজ এ জইণ্ট ভাৰ্চিউ অফ। চ' ইয়াত কৈছে যে দ্য ভাকৰা নাংগাল মাল্টিপাৰ্পাছ প্ৰজেক্ট ইজ এ জইণ্ট ভাৰ্চিউ অফ, মানে এই যিটো ভাকৰা আৰু নাংগাল যিটো মাল্টিপাৰ্পাছ যিটো প্ৰজেক্ট আছে সেই প্ৰজেক্টটো কোনখন ষ্টেটে মিলি পিনে এই প্ৰজেক্টটো ষ্টাৰ্ট কৰিছে বা আৰম্ভ কৰিছে। চ' ইয়াতে অপশ্যন দিছে 4টা। প্ৰথম দিছে পাঞ্জাৱ এণ্ড হাৰিয়ানা অনলি, ছেকেণ্ড দিছে পাঞ্জাৱ হাৰিয়ানা ৰাজস্থান অনলি, থাৰ্ড দিছে পাঞ্জাৱ হাৰিয়ানা ৰাজস্থান এণ্ড হিমাচল প্ৰদেশ, আৰু ফ'ৰ্থ দিছে পাঞ্জাৱ এণ্ড হিমাচল প্ৰদেশ অনলি। চ' আচলতে আমি এই
হাকৰা নানগাল যিটো মাল্টিপাৰপাছ প্ৰজেক্ট আছে সেই প্ৰজেক্টটো আমি পাঞ্জাৱ হাৰিয়ানা ৰাজস্থান এই তিনিখনতে আমি দেখা পাওঁ চ' এনচাৰ হ'ব বি আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে ৱালাৰ লেক অফ কাশ্মীৰ ইজ এ চ' যিটো ৱালাৰ লেক আছে কাশ্মীৰৰ সেইটো কেনেকুৱা প্ৰকৃতিৰ লেক সুধিছে ইয়াত অপশ্যন দিছে চাৰিটা অক্সবো লেক লেক ফৰ্ম বাই ব্লকিং অফ আইচ লেক ফৰ্ম বাই টাৰ্মিনেল মৰেনিক ডেম নাম্বাৰ ডি লেক ফৰ্ম বাই ডিপজিশ্যন অফ চিল্ট চ' ইয়াত সুধিছে যে লেকটো কোনটো প্ৰকাৰৰ লেকৰ ভিতৰত পৰে চ' আচলতে এইটো হৈছে লেক ফৰ্ম বাই টাৰ্মিনেল মৰেনিক ডেম চ' ৱালাৰ লেক যিটো আছে কাশ্মীৰৰ সেইটো হৈছে এই লেকটো ফৰ্মেশ্যন হৈছিলে যিটো মৰেনিক ডেম আছিলে সেই ডেমটো টাৰ্মিনেল মৰেনিক ডেমৰ ফলত এইটো লেকৰ ফৰ্মেশ্যন হৈছিলে আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে ইয়াত দিছে দ্য ছেকেণ্ড লাৰ্জেষ্ট বেচিন ইন পেনিনচুলা ইণ্ডিয়া ইজ চ' ইয়াত সুধিছে যে তলত দিয়া চাৰিটা বেচিনৰ ভিতৰত কোনটো সকলোতকৈ মানে দ্বিতীয় ডাঙৰ পেনিনচুলা ভাৰতৰ চ' ইয়াতে অপশ্যন দিছে চাৰিটা প্ৰথম দিছে কাবেৰী বেচিন ছেকেণ্ড দিছে গোদাবৰী বেচিন থাৰ্ড দিছে নৰ্মদা বেচিন আৰু ফ'ৰ্থ দিছে কৃষ্ণা বেচিন চ' আচলতে ইয়াৰ ভিতৰত আমি জানো যে গোদাবৰী বেচিনটো বহুত ডাঙৰ হয় ছেকেণ্ডত হ'ব এইটো কৃষ্ণা বেচিন চ' এনচাৰ হ'ব কৃষ্ণা আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে হোৱাট ইজ দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ দ্য ৰিভাৰ্ছ গোদাবৰী মহানদী নৰ্মদা এণ্ড তাপি ইন ডিচেণ্ডিং অৰ্ডাৰ অফ দেয়াৰ লেন্থছ চ' ইয়াতে চাৰিখন নদীৰ নাম দিছে গোদাবৰী মহানদী নৰ্মদা আৰু তাপি এই চাৰিখন নদী যিটো আমাৰ দৈৰ্ঘ্যৰ আকাৰত ভিত্তি কৰি বা দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি ডাঙৰৰ পৰা সৰুলৈকে সজাব দিছে চ' আমি জানো যে এই চাৰিখনৰ ভিতৰত সকলোতকৈ দীঘল ৰিভাৰ বেচিন হৈছে বা ৰিভাৰ হৈছে গোদাবৰী তাৰপিছত হৈছে নৰ্মদা আৰু তৃতীয়তে হৈছে মহানদী আৰু চতুৰ্থতে হৈছে তাপি চ' ইয়াৰ এনচাৰ হ'ব বি গোদাবৰী নৰ্মদা মহানদী আৰু তাপি চ' এনচাৰ ইজ বি আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে লেক চাম্বাৰ ইজ নিয়াৰেষ্ট টু হুইচ ওৱান অফ দ্য ফলোয়িং চিটিজ অফ ৰাজস্থান চ' ইয়াত কৈছে যে যিটো লেক চাম্বাৰ যিটো আছে তাৰ ওচৰত থকা ৰাজস্থানৰ গুৰুত্বপূৰ্ণ চহৰখনৰ নাম সুধিছে চ' এইটো ইয়াত অপশ্যন দিছে চাৰিটা ভাৰতপুৰ জয়পুৰ যোধপুৰ আৰু উদয়পুৰ চ' ইয়াৰ এনচাৰ হ'ব জয়পুৰ কাৰণ জয়পুৰৰ ওচৰতে লেক চাম্বাৰ অৱস্থিত আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনলৈকে এইটো হৈছে আজিৰ শেষৰ কুৱেশ্যনটো দ্য ছেকেণ্ড লাৰ্জেষ্ট ৰিভাৰ বেচিন ইন ইণ্ডিয়া ইজ অফ দ্য ৰিভাৰ চ' ইয়াতে কৈছে যে তলত দিয়া দ্বিতীয় বৃহৎ ৰিভাৰ বেচিনটো সুধিছে ভাৰতৰ চ' ইয়াতে এনচাৰ হ'ব গোদাবৰী নম্বৰ 4 কিয়নো গোদাবৰী নদীতকৈ ব্ৰহ্মপুত্ৰ নদী বহুখিনি দীঘল হয় বা ইয়াৰ যিটো বেচিন আছে সেইটো বহুত ডাঙৰ চ' সেইকাৰণে এই চাৰিটাৰ ভিতৰত গোদাবৰীটো হৈছে ছেকেণ্ড লাৰ্জেষ্ট ৰিভাৰ বেচিন অফ ইণ্ডিয়া চ' ঠিক আছে ধন্যবাদ হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব
ইয়াৰ ওপৰতে লেফ্ট ছাইডে মোৰ আগৰ ভিডিঅ'বোৰৰ লিংক দিয়া আছে আৰু ৰাইট ছাইডে মোৰ যিটো চেনেলৰ লগো আছে সেইটো পপ আপ হৈ আছে। তাত গৈ আপোনালোকে ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। আৰু যদি আপোনালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে লেফ্ট ছাইডৰ সেইটো প্লে'লিষ্টত ক্লিক কৰক আৰু আগৰ ভিডিঅ'বোৰ চাওক। ধন্যবাদ।